আজি আমি কোচ ৰাজবংশীসকলৰ যি লোককৃষ্টি আছে, লোকসংগীত, সচৰাচৰ যিটো আমি গোৱালপৰীয়া লোকগীত বুলি কওঁ, আচলতে গোৱালপৰীয়া লোকগীতসমূহ হৈছে আমাৰ কোচ ৰাজবংশীসকলৰ নিজস্ব গীত। এই গীতৰ এটি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ হস্তীৰ কন্যা গীতটি। আৰু গীতটো পৰিৱেশন কৰিব দিশ নিতু সিনহা বাইদেউ আমাৰ গীতটো পৰিৱেশন কৰিব। আৰু দুতৰা সংগত কৰিব আমাৰ ৰাজ্যিক সম্পাদক যুৱ ছাত্ৰ সন্মিলনীৰ জয়ন্ত কুমাৰ ডেকা আৰু আমাৰ দাদা শ্ৰদ্ধাৰ মুনৰ দাদা কোচ ৰাজবংশী দাদা আৰু দেশী ঢোলৰ সম্ৰাট ধনঞ্জয় ৰাজবংশীয়ে ঢোল সংগত কৰিছে। আৰু আমাৰ এই গোটেই ব্যৱস্থাপনাটো কৰিছে আমাৰ প্ৰচাৰ সম্পাদক ত্ৰিদীপ কুমাৰ বৰা দাদা। আমি হস্তীৰ কন্যা গীতটি আগবঢ়াইছোঁ। এই দেশী ঢোলৰ সম্ৰাট ধনঞ্জয় ৰায়।